নমস্কাৰ বন্ধুসকল, ইডিটিড চেচামলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টিত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ। অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইকেইখন হ'ল 1 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নামেৰী ৰাষ্ট্ৰীয় উদ্যান, 4 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু 5 ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ মাটিকালি প্ৰায় 858 বৰ্গ কিলোমিটাৰ, অৱস্থান গোলাঘাট, নগাঁও জিলা। 1908 চনত সংৰক্ষিত বনাঞ্চলৰ স্বীকৃতি লাভ কৰে। 1916 চনত মৃগয়া বন হিচাপে ঘোষণা। 1950 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে। 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে আৰু 2007 চনৰ পৰা কাজিৰঙাত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত আহোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান চিৰাং আৰু বাক্সা জিলা। মাটিকালি প্ৰায় 500 বৰ্গ কিলোমিটাৰ। 1922 চনত উদ্যানৰ স্বীকৃতি লাভ কৰে। 1928 চনত মৃগয়া বনৰ স্বীকৃতি লাভ কৰে। 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। 1985 চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। 1973 চনত ইয়াত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয়। ইয়াৰ পিছত আহোঁ নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অৱস্থান শোণিতপুৰ জিলা। মাটিকালি প্ৰায় 200 বৰ্গ কিলোমিটাৰ। 1978 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা। 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি। 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। জীয়া ভৰালী নৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈছে। 1978 চনলৈ এই উদ্যান 9 দুৱাৰ সংৰক্ষিত বনাঞ্চল হিচাপে জনা গৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। মাটিকালি প্ৰায় 340 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা আৰু বিলুপ্তপ্ৰায় দেওহাঁহৰ কাৰণে বিখ্যাত। 1890 চনত ডিব্ৰু সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা। 1995 চনত অভয়াৰণ্যৰ স্বীকৃতি। 1997 চনত ডিব্ৰু-চৈখোৱা বায়স্ফিয়াৰ ৰিজাৰ্ভ ঘোষণা। 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অৱস্থান দৰং আৰু শোণিতপুৰ জিলা। মাটিকালি প্ৰায় 78 বৰ্গ কিলোমিটাৰ। 1985 চনত অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰে। 1999 চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে। এইবাৰ অসমৰ অভয়াৰণ্যসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। অসমত 18খন অভয়াৰণ্য আছে আৰু সেইকেইখন হ'ল আমচাং অভয়াৰণ্য, ই কামৰূপ জিলাত আছে। বুঢ়াচাপৰি অভয়াৰণ্য শোণিতপুৰ জিলাত। হেৰজান বৰজান পদুমণি অভয়াৰণ্য তিনিচুকীয়া জিলাত আছে। বৰনদী অভয়াৰণ্য ওদালগুৰি জিলাত আছে। বৰাইল অভয়াৰণ্য কাছাৰ জিলাত আছে। গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত আছে। লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত আছে। চক্ৰশিলা অভয়াৰণ্য কোকৰাঝাৰ জিলা। পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলা। গিবন অভয়াৰণ্য যোৰহাট জিলা। নাম্বৰ অভয়াৰণ্য কাৰ্বি আংলং জিলা। নাম্বৰ দৈগুৰুং অভয়াৰণ্য গোলাঘাট জিলা। পূব কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং জিলা। মাৰাত লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলা। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলা। সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰ জিলা। দিহিং পাটকাই অভয়াৰণ্য ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আৰু দীপৰ বিল অভয়াৰণ্য কামৰূপ জিলা। অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আজিলৈ ইমানখিনিয়েই আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু তথ্য দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।